তেতিয়া আমি আহো 3 নম্বৰ কোৱেশ্চনটো 3 নম্বৰ কোৱেশ্চনত কি আছে আমাৰ a1/a2 b1/b2 আৰু c1/c2 অনুপাত কেইটা দিছাই নিৰ্ণয় কৰা তলৰ সমীকৰণ জোৰ সংগত নে অসংগত তো কালি মই কৈছিলো যে সংগত আৰু অসংগত কেতিয়া হয় যদি আমাৰ এই দুটা শৰ্ত a1/a2 আৰু b1/b2 আৰু a1/a2 b1/b2 c1/c2 এটা যদি হয় শর্ত মানি চলে তাতে কি হয় রেখা দুটা সমীকরণ দুটা কি হ'ব সংগত হ'ব আৰু লাস্ট যেটো শর্ত আছে সমান্তৰালটো কি হ'ব মানে অসংগত এই দুটা শর্ত যদি হয় তেতিয়া সংগত হ'ব এটা যদি হয় তেতিয়াহলে অসংগত হ'ব আমি এটা एग्जांपल কৰি দিছো ইয়াৰে এটা एग्जांपल ফাৰ্স্ট দিয়া আছে আমাৰ 3x + 2y = 5 আৰু নেক্সট দিয়া আছে 2x - 3y = 7 তো এইটো 5 টি লৈ লিখম 3x + 2y - 5 = 0 এক নম্বৰ হ'ল এইটো ইকুৱেশ্যন আৰু ইয়াতে 2x - 3y - 7 = 0 এটা হৈছে দুই নম্বৰ ইকুৱেশ্যন এতিয়া আমি অনুপাত কিটা চাম ইয়াতে এক নম্বৰ ইকুৱেশ্যনত আমি ইয়াত কি পাইছো a1 মানে ইয়াত a1 = 3 b1 = 2 আৰু c1 = -5 a2 = 2 b2 = -3 and c2 = -7 এতিয়া a1/a2 আমি উলিয়াব লাগে a1/a2 কিমান পাম আমি 3/2 next b1/b2 কিমান পাম আমি 2/-3 অর্থাৎ আমি কিমান পালো -2/3 তো ইয়াতে চাম আমি 3/2 আছে ইয়াতে আৰু এটা -2/3 আছে দুটাটো ইকুৱেল নহয় তো আমি কি লিখিম এটা কি a1/a2 is not equal to b1/b2 পালো তো প্ৰথম যেটো শৰ্ত আছে অৰ্থাৎ ৰেখাটা যেটো এটা বিন্দু কথা হ'ব পাৰে এইটো শৰ্ত মতে কি হ'ব আৰু ৰেখাটো এটা বিন্দু কথা কৰিব আৰু সমীকৰণটা কি হ'ব সংগত হ'ব তো সমীকৰণটা সংগত হ'ব এইটো শৰ্ত যদি হয় আৰু আমাৰ